আসাম টাইম প্ৰগতিৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ তাৰকাগৃহৰ সভাকক্ষত শ্ৰী শ্ৰী মধুমিশ্ৰ সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাথ দেৱ গোস্বামী শৈক্ষিক ন্যাসৰ উদ্যোগত স্মাৰক বক্তৃতা আৰু মেধাবৃত্তি প্ৰদান আৰু শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিষয় শিক্ষা এক সাধনা। এই অনুষ্ঠানটিত সভাপতিৰ দায়িত্ব পালন কৰে লক্ষীকান্ত মহন্তৰ মুখ্য বক্তা হিচাপে থাকে ৰোহিণী বল্লভ গোস্বামী। উল্লেখযোগ্য যে যোৰহাটৰ সুসন্তান বিশিষ্ট বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাট জিলাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ পিতৃ শ্ৰী শ্ৰী নাথ দেৱ গোস্বামী। তেওঁৰ জন্ম গোলাঘাট জিলাৰ ঢেকিয়ালৰ শ্ৰী শ্ৰী মধুমিশ্ৰৰ সত্ৰাধিকাৰ আছিল। লগতে শিক্ষা জগতখনতো যথেষ্ট পৰিমাণে অৰিহণা যোগাই থৈ গৈছে। আজি যোৰহাটৰ এগৰাকী আধ্যাত্মিক পুৰুষ, সফল পুৰুষ শ্ৰী শ্ৰী শ্ৰীনাথ গোস্বামী দেৱৰ পবিত্ৰ স্মৃতিত ন্যাস সমিতিয়ে তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে পৰিয়ালবৰ্গৰ সহযোগত এক সুন্দৰ স্মাৰক বক্তৃতাৰ অনুষ্ঠান কৰিলে। বক্তৃতা প্ৰদান কৰা সম্পৰ্কত নিজে প্ৰদান কৰিছোঁ কাৰণে মই বিশেষ ক'ব খোজা নাই, কিন্তু তাৰ মাধ্যমেৰে সমাজত মানুহক মানুহ হিচাপে গঢ়ি তুলিবলৈ প্ৰেৰণা দিব পৰা যিকোনো কাৰ্যসূচী ৰূপায়িত কৰাৰ তেখেতে চেষ্টা কৰিছে। সফল শিক্ষকক তেখেতসকলে সম্বৰ্ধনা জ্ঞাপন কৰিছে। মেধাৱী ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ দি তেওঁলোকক প্ৰেৰণা দিছে, উৎসাহ দিছে এক শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে। তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ পৰিয়ালৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ পিতৃদেৱ শ্ৰীনাথ দেৱ গোস্বামী 2000 চনতে পৰলোকলৈ গমন কৰিলে আৰু তাৰপিছত তেখেতৰ গুণগ্ৰাহী মানুহ আৰু আমাৰো পৰিয়ালৰ সহযোগত আমি এটা ন্যাস কৰিলোঁ আৰু প্ৰতি বছৰে এই ন্যাসৰ পৰা আমি ছাত্ৰ ছাত্ৰী তিনিখন স্কুলৰ ছাত্ৰ ছাত্ৰীক যিসকলে উৎকৃষ্ট মানদণ্ড প্ৰদৰ্শন কৰে মেট্ৰিকত, আগতে LP আৰু ME স্কুলতো দিছিলোঁ সেইটো অঞ্চলত। এই তিনিখন স্কুলত দেউতাই প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল আৰু নিজা শিক্ষকতাও কৰিছিলে তাৰে প্ৰতিখন স্কুলতে। ঢেকিয়ালৰ এতিয়া বৰ্তমান হাইস্কুল হ'ল আৰু ডিপলিঙৰ হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ল, ঢেকিয়ালো হায়াৰ ছেকেণ্ডেৰী হ'ল আৰু বৰপেটা হাইস্কুল হ'ল। এই তাৰে আমি যিকেইজন কৃতি ছাত্ৰ সৰ্বোচ্চ নম্বৰ পাই আমি এটা ন্যাসৰ জৰিয়তে এটা তেওঁলোকক আৰ্থিক অনুদান প্ৰদান কৰোঁ পঢ়া শুনা কৰাৰ কাৰণে। আৰু লগতে আমি বছৰি এটা মেমৰিয়েল লেকচাৰ আমি কৰি আহিছোঁ আৰু এই মেমৰিয়েল লেকচাৰটো এইবাৰ দিবৰ কাৰণে আমি ৰোহিণী বল্লভ গোস্বামী দেৱক আমি তেখেতক অনুৰোধ কৰিছিলোঁ। তেখেতে আজি বক্তৃতা দিলে। আমাৰ সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক মহন্ত ডাঙৰীয়াকো আমি আজি শিৱসাগৰৰ পৰা তেখেতক সুস্থ শৰীৰে আহি পেলাই আমাৰ মাজত উপস্থিত সভাখন পৰিচালনা কৰিলে। মই ভাবোঁ মানুহে আমি এনেকুৱা ধৰণৰ বক্তৃতাৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে, কাৰণ মানুহক আমি ভাল মানুহ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ আলোচনাবিলাকে সহায় কৰে আৰু সেইকাৰণে আমি এই কামটো কৰিছোঁ। আৰু এইবাৰৰ পৰা আমি ভাবিছোঁ যে আমি বছৰৰ শ্ৰেষ্ঠ যিখন ধৰ্মমূলক গ্ৰন্থ হ'ব তাক আমি পুৰস্কৃত কৰিম, এটা আৰ্থিক ভাল অনুদান আমি দিম যাতে তেওঁলোকে তেনেকুৱা ধৰণৰ কিতাপ লিখিবলৈ আৰু অনুপ্ৰাণিত হয়। আৰু মূলতঃ এইখিনিয়ে কথা আছিল। দেউতাও শিক্ষক আছিল, গতিকে আমি সদায় কৃতি শিক্ষক 2জন বা 3জনক সম্বৰ্ধনা জনাওঁ আৰু এইখিনি কৰি আমি আহিছোঁ। 2টা বছৰ আমি নোৱাৰিলোঁ কৰোণাৰ কাৰণে। যোৱাটো বছৰ 22 চনৰ এই প্ৰগ্ৰেমটো আমি জানুৱাৰী 8 তাৰিখে কৰিবলগীয়া হ'ল বিশেষ এটা কথাৰ কাৰণে। আদাৰৱাইজ আমি আগলৈও কৰি যাম বুলি ভাবিছোঁ আৰু বেলেগ পৰিকল্পনা আমি লৈ শিক্ষাৰ লগত জড়িত অনুষ্ঠান বা প্ৰতিষ্ঠান বা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে নিশ্চয় কিবা অলপ কৰি থাকিম আগলৈ। দূৰৰ ফালে আহিল আৰু তাতেই জন্ম হৈছিলে বংশীগোপালদেৱৰ। বংশীগোপালদেৱ তাৰ পৰা গুচি আহিল। প্ৰথমতে আহিল উত্তৰ লখিমপুৰৰ কাঁহীকুছি, তাৰপিছত কলাবাৰী আৰু তাৰপিছত হ'ল দেবেৰাপাৰ। আৰু তাতো ৰজাৰ অত্যাচাৰত থাকিব নোৱাৰি তাৰ পৰা দক্ষিণ পাৰলৈ গুচি আহিল কুৰুৱাবাহীলৈ। এই কুৰুৱাবাহীৰ সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিলে বংশীগোপালদেৱ আৰু তেখেতৰ পুৰোহিত হিচাপে আছিলে ভাৰতী বুলি এটা বংশ, যিটো বংশ হৰিবৰ বিপ্লৱৰ লগত কনৌজৰ পৰা আহিছিলে। এই ভাৰতীৰ পুত্ৰ হ'ল দেৱভাৰতী গোপালদেৱৰ অৰ্থাৎ কুৰুৱাবাহী সত্ৰৰ পুৰোহিত আছিল। আৰু তেখেতৰে পুত্ৰ এজন ভাৰতী, তেওঁ বিষ্ণু ভাৰতী, আৰু সেই বিষ্ণু ভাৰতীৰে পুত্ৰ 2জন, এজন হ'ল জয়চন্দ্ৰ আৰু
আনজন হ'ল মধু মিশ্ৰ, সৰুজন মধু মিশ্ৰ, ডাঙৰজন হ'ল জয়চন্দ্ৰ। ডাঙৰজন জয়চন্দ্ৰই ঢাপকটা সত্ৰ পাতিলে আৰু সৰুজনে মধু মিশ্ৰ সত্ৰ পাতিলে। আৰু মধু মিশ্ৰ সত্ৰৰে আহি 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 এতিয়া শ্ৰীনাথ দেৱ গোস্বামী সেইজনে ইয়াতে সত্ৰ স্থাপন কৰিছিলে আমাৰ যোৰহাটৰ বৰপেটাত। আৰু তেখেতৰে আজি এই তিথিৰ দিনাখন তেখেতক সন্মান জনোৱাৰ উদ্দেশ্য লৈ এই সভাখন আহ্বান কৰা হৈছে। আজিৰ এই বিশেষ দিনটোত সেই পবিত্ৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, আছাম টাইম প্ৰগতি।